हेलो गाइज আপোনালোকলৈ প্ৰথমে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। মই নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ। ইউটিউব চেনেলটো হ'ল LD ব্লগছ। আমি আছোঁ সেই উত্তৰ প্ৰদেশ মথুৰা চহৰত। ইয়াত হৈছে শ্ৰীকৃষ্ণৰ জন্মস্থান অৰ্থাৎ শ্ৰীকৃষ্ণৰ বাৰ্থ অফ প্লেচ। আমি এতিয়া গৈ আছোঁ জন্মভূমিলৈ, য'ত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল তালৈ। ইয়াত ইমান ধুনীয়া পৰিৱেশ আপোনালোকে চাব পাৰে। শাওণ মাহ চলি আছে যে পৰিক্ৰমা যাত্ৰাত দেখিছেনে বাৰু কিমান মানুহ এনেকৈ দিন ৰাত পৰিক্ৰমা কৰি থাকে। ব'লক এতিয়া আমি গৈ থাকোঁ এই জন্মভূমিলৈ। ইয়াত বহু দূৰ দূৰণিৰ ঠাইৰ পৰা মানুহ আহে। আমাৰ পিছে অসমৰ মানুহে সিমান বেছিকৈ নাহে। এয়া দেখিছেনে বাৰু আকৌ মই লগ পালোঁ। এয়া পৰিক্ৰমা চলি আছে, গোটেই ৰাস্তাটো পৰিক্ৰমাই চলি থাকে দিন ৰাত, কোনো মানে কথা নাই আৰু কি হ'ল ইয়াত মানে বহুত চাবলগীয়া বস্তু আছে। উত্তৰ প্ৰদেশ মথুৰা, বৃন্দাবন, গকুল, ৰমনেত্ৰী, বহুত মন্দিৰ আছে। এই মন্দিৰবিলাকলৈ আহিলে মানুহ বহুত দূৰ দূৰণিৰ পৰা। এইখন দেখিছেনে বাৰু, এইখন ট্ৰেক্টৰ গৈছে, কিমান লোড লৈছে। আমাৰ অসমত এনেকৈ ট্ৰেক্টৰ লোড লোৱা মই দেখাই নাই এনেকুৱা। সেয়া গৈ আছোঁ আমি ৰাস্তাত। অকণমান বোলো ভিডিঅ' ক্লিক কৰি অসমবাসী ৰাইজক দেখুৱাওঁ বুলি ভাবিলোঁ। ব'লক এতিয়া আমাৰ লগতে গৈ থাকোঁ। সেয়া ৰাস্তাত আমি এতিয়া আহি আছোঁ। সেয়া চাওকচোন কিমান ধুনীয়া পৰিৱেশ, অকণো যান জঁট নাই। আমাৰ অসমৰ ৰাস্তা কেনেকুৱা সেয়া চাওকচোন। এইটো হৈছে হাইৱেটোত আমি গৈ থাকিলে দিল্লীলৈ যাব পাৰিম। এইটো হাইৱেত গ'লে মানে দিল্লীলৈ যাব পৰা হয়। আৰু এইফালে এখন হোটেল দেখিছে, আৰু আগলৈ গৈ থাকোঁ ব'লক এতিয়া। এয়া আমি পালোহি জয় গুৰুদেৱ মন্দিৰ। এইভাগ মন্দিৰলৈ কেতিয়াবা মই আহিলে আপোনালোকক ভিডিঅ' কৰি দেখুৱাম বা। বহুত চাফ চিকুণ, ইমান ধুনীয়া পৰিৱেশ। আপোনাৰ ভিতৰলৈ গ'লে বহুত মনটো শুদ্ধ লাগে। মই দুবাৰ আহিছোঁ, কিন্তু মই ভিডিঅ' বনোৱা নাছিলোঁ। মই বোলো এতিয়া আকৌ কোনোবা এদিনা নেক্সট দিনা আহিম বা আপোনালোকক দেখুৱাম। মই এনেই ৰাস্তাৰ ওপৰেদিহে এতিয়া গৈ আছোঁ। এতিয়া অকণমান ভিডিঅ' কৰি দেখুৱাই দিছোঁ ভিডিঅ'ৰ জৰিয়তে। জয় গুৰুদেৱ মন্দিৰ হয়। ইয়াত দেখিছেনে বাৰু বহুত দূৰ দূৰৰ পৰা মানুহ আহে, বিদেশী মানুহ আহে ইয়াত। জন্মভূমিলৈতো ক'বই নালাগে। জন্মভূমিলৈ গোটেই অল ইণ্ডিয়া মানুহেই ইয়ালৈ আহে ফুৰিবলৈ বুলি নহয় আৰু দৰ্শন কৰিবলৈ আহে। এয়া চাওকচোন, আমি এতিয়া ৰাস্তাতে গৈ আছোঁ আৰু অলপ দেৰি পাছত পামগৈ আৰু জন্মস্থান। বহুত ধুনীয়া লাগে ইয়াত থাকিলে, মনটো বহুত পবিত্ৰ লাগে। সেইটো কাৰণে আমি সময় সুবিধা মিলিলে সপ্তাহৰ মূৰত বা মাহেকৰ মূৰত আহি থাকোঁ। এয়া মথুৰা চহৰখন ইটো চাইডে আছে, আৰু এইটো হৈছে এয়া চাওকচোন। অলপ সোমাইছোঁ আৰু ব্ৰিজখনৰ তলেদি। ব'লক আমি গৈ থাকোঁ। এয়া ব্ৰিজখনৰ পৰা অলপ ৰিণিকি জিলিকিব আৰু অলপকৈ আপোনালোকে চাই থাককচোন। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে তলত থকা বেল আইকনটো দবাই দিব। সৌৱা দেখিছেনে বাৰু অলপকৈ জিলিকি আছে। কিন্তু ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ যাওঁচোন বাৰু ব'লক কি হয়। এয়া আমি এতিয়া আহি পাইছোঁহি। এয়া শ্ৰীকৃষ্ণ মানে কি এয়া শ্ৰীকৃষ্ণ য'ত জন্ম হৈছিলে না, তাৰপাছত ইয়াত শ্ৰীকৃষ্ণই গা ধুইছিলে এইভাগ পুখুৰীতে মানে, আৰু তেওঁ কাপোৰ ধুইছিলে। মই এয়া চাওকচোন, অলপ মই বাহিৰ ফালৰ পৰা দেখুৱাই দিছোঁ। ভিতৰলৈ মানে সোমাবলৈ নিদিয়ে মানে। মই আপোনালোকক এনেই অলপ বাহিৰ ফালৰ পৰাই দেখুৱাই দিছোঁ দেই পুখুৰীটো। কিন্তু ৰাতি আহিলে বেছি ধুনীয়া লাগে। দিনত সিমান এটা শ্ব' নুঠে মানে। ৰাতি ইয়াত দেখিছে নাই কি বহুত ধুনীয়া লাগে ৰাতি আহিলে। এইখন হৈছে মেইন গেট। এয়া শ্ৰীকৃষ্ণৰ জন্মভূমি, চাই থাককচোন। ভিতৰলৈ মোবাইল এলাও নাই। মই বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। কিমান হাজাৰ ভক্ত আহিছে প্ৰত্যেক দিনে ৰাতিয়ে দৰ্শন কৰিয়ে থাকে। 3-4 হাজাৰ ভক্ত মানে, কিমান ভিৰ লাগে। এয়া চাওক, আমি গৈ আছোঁ ভিতৰত। আমি এতিয়া 3খন গেট আছে। মই 1 নম্বৰ গেটখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, 1 নম্বৰ গেট হয় এইখন। জন্মভূমি লিখি থোৱা আছে। ইয়াত আপোনাৰ একো মোবাইল এলাও নাই। আপোনাৰ যিখিনি যাৱতীয় বস্তু আনে চব জমা কৰিব লাগে। আজিকালি স্মাৰ্ট ৱাটছটো ভিতৰলৈ নিবলৈ নিদিয়ে। চব জমা কৰি আপোনালোকে ভিতৰ দৰ্শন কৰিব পাৰিব। মই বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। দেখিছেনে বাৰু কিমান ভিৰ হৈ আছে। চাওকচোন, দেখিছে দোকানতো কিমান ভিৰ হৈ আছে। চাই থাকক আপোনালোকে। ভিতৰত ইয়াত কৃষ্ণৰ কাৰাগাৰখন আছে, আৰু য'ত আৰু ইয়াত মানে কি হ'ল শ্ৰীকৃষ্ণ
247 বছৰ পূৰ্বৰ আগতেই মানে ভগৱান জন্ম হৈছিল মানে, কিন্তু তাৰ পাছতহে ইয়াত লাহে লাহে এই মন্দিৰভাগ স্থাপন কৰা হ'ল। আগতে সিমান মানে ধুনীয়া নাছিলে, এতিয়া বহুত ধুনীয়া কৰিলে। ভিতৰ ভাগত আমাৰ যেনেকৈ অসমৰ ৰাসলীলা হয় না, ৰাসলীলাৰ গোটেই মানে কি হ'ল মূৰ্তিবিলাকেই কি ধুনীয়াকৈ কৃষ্ণ কংস কাৰাগাৰত কেনেকৈ কৃষ্ণ আছিলে, কংসই কাক মানে কি কৰিছিলেগৈ, গোটেই সম্পূৰ্ণখিনি মানে যেনেকৈ ৰাসৰ সম্পূৰ্ণ দৃশ্যখিনি মানে ইলেক্ট্ৰিক যুগ নহয় জানো, এনেকৈ দেখুওৱা ছিষ্টেম আছে। বহুত ধুনীয়া পৰিৱেশ, গুহা আছে পাহাৰত, কেনেকৈ গৰু চৰাইছিলেগৈ গৈ পিনি, আকৌ গোপীসকলৰ লগত কেনেকৈ নাচিছিলে, কি কৰিছিলে মানে গোটেই সম্পূৰ্ণ বস্তুখিনি ভিতৰত আছে। কিন্তু মোবাইলটো এলাও নাই কাৰণে আপোনালোকক মই এনেই অলপ ক্লিক কৰি বোলো দেখুৱাওঁচোন, বাহিৰৰ পৰিৱেশটোৱে দেখুৱাইছোঁ। দেখিছে না কিমান ভক্ত আহিছে, কিমান এওঁলোকৰ মানে কিমান যে মানে ভগৱানৰ জেগাত আহি কিমান তেওঁলোকে মানে আশীৰ্বাদ বিচাৰে, ঠিকনা নাই। এয়া চাওকচোন, বহুতেই ভাল লাগে ইয়ালৈ আহিলে, মনটো বহুত মুকলি লাগে। দেখিছেনে বাৰু কিমান ভিৰ হৈ আছে। ভিতৰ ভাগলৈ মানুহ যাবলৈ মানে শাৰী পাতিব লাগে। আৰু টিকট যেনেকৈ চিনেমা চাবলৈ গ'লে যেনেকৈ টিকট কাউণ্টাৰত ভিৰ হয় না, তেনেকুৱা হৈ থাকে। মোৰ হাজবেণ্ডৰ ইয়াতে ডিউটি হয়, তেওঁৱে ক'লে বোলে আমাৰ অসমবাসী ৰাইজক তুমি অকণমান দেখুৱাই দিয়াচোন। এয়া দেখিছেনে বাৰু প্ৰথম গেটখন। সিমান মোৰ এনেকৈ ইউটিউব চেনেলত মানে মোৰ কথা কোৱাৰ